দ্বিতীয় পৰ্যায়ৰ সাহায্য ইমানতে অন্ত পৰিছে। আমি আগবাঢ়িব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সংবাদ মেল সম্বোধন কাৰ্যসূচীলৈ। আমি দুটা উদ্দেশ্যত ইয়াত মিলিত হৈছিলোঁ। আপোনালোকে জানে যে কোভিডৰ সময়ত আমি যিসকল শিশুৰ পিতৃ মাতৃ দুইজনে আঁতৰি যাবলগীয়া হৈছিল, তেখেতসকলৰ বাবে আমি মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি বুলি এটা বিশেষ আঁচনি আৰম্ভ কৰিছিলোঁ। আজি সেই আঁচনিৰ অধীনত 8 গৰাকী শিশুক আমি 7,50,000 টকাৰ একোখন ফিক্সড ডিপজিট জমা দিলোঁ আৰু এই ফিক্সড ডিপজিটখিনিৰ ফলত এই শিশু সন্তানসকলে 24 বছৰ বয়সলৈকে 3,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত পাই থাকিব।